ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজিৰ পাঠত মই তোমালোকক দশম শ্ৰেণীৰ ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুৎ প্ৰবাহ নামৰ যিটো পাঠ, বিদ্যুৎ নামৰ যিটো পাঠ, এই পাঠটোৰ পৰা ওমৰ সূত্ৰটো ক'বলৈ লৈছোঁ। ওমৰ সূত্ৰটো ক'বলৈ লৈছোঁ। এতিয়া ওমৰ সূত্ৰটো কি? ওমৰ সূত্ৰটো আছিল কি? উষ্ণতা স্থিৰ থাকিলে কোনো পৰিবাহীৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুৎ প্ৰবাহ পৰিবাহীৰ দুই মূৰৰ বিভৱ ভেদৰ সমানুপাতিক। যেতিয়া উষ্ণতা স্থিৰ থাকে তেতিয়া পৰিবাহীৰ মাজেদি হোৱা বিদ্যুৎ প্ৰবাহ কিহৰ সমানুপাতিক? বিভৱ ভেদৰ সমানুপাতিক। এতিয়া ধৰি লোৱা এইটো এটা বেটেৰী, এই বেটেৰীটোৰ এই ধনাত্মক, এইটো হৈছে ধনাত্মক মেৰু, এইটো ঋণাত্মক মেৰু। এই ধনাত্মক মেৰুৰ লগত এয়া বিদ্যুতৰ তাঁৰ সংযোগ কৰি দিয়া হৈছে, সংযোগ কৰি এই ঋণাত্মক মেৰুলৈ দি দিয়া হৈছে। এতিয়া ধনাত্মক মেৰুৰ পৰা বিদ্যুতৰ প্ৰবাহ ঘটিব, এনেদৰে বিদ্যুতৰ প্ৰবাহ ঘটি থাকিব। আৰু প্ৰবাহ ঘটি থাকোঁতেই যেনিবা এই আমাৰ এইটো লাইটটো জ্বলাই গৈছে বা এইটো চুইচটো অন হৈ আছে, সেইটো বিষয়ে মই পিছত কওঁ। এটা কথা হ'ল কি, এই যে প্ৰবাহ চলিছে, বিদ্যুতৰ প্ৰবাহ, ই কিহৰ ওপৰত নিৰ্ভৰ কৰিছে? যে এই মূৰটো, এই ধনাত্মক মূৰ আৰু এই ঋণাত্মক মূৰ, এই মূৰ দুটাৰ মাজৰ যিটো বিভৱৰ পাৰ্থক্যটোৰ ওপৰতে এই প্ৰবাহটো নিৰ্ভৰ কৰিছে। যিমানে বিভৱ পাৰ্থক্য বেছি থাকিব, বিভৱ ভেদ বেছি থাকিব, সিমানে প্ৰবাহ বাঢ়িব। অৰ্থাৎ এই বিভৱ ভেদ মানে ভল্টেজ, আমি ইংৰাজীত কওঁ ভল্টেজ, এই ভল্টেজ যিমানে বাঢ়িব সিমানে কি বাঢ়িব? প্ৰবাহ বাঢ়িব। চোৱা, এই দুটা হৈছে পানীৰ পাত্ৰ, এই দুটা কি? পানীৰ পাত্ৰ। এই পাত্ৰটোত পানীৰ পৰিমাণ বেছি আছে, এইটো পাত্ৰত পানীৰ পৰিমাণ কম আছে। স্বভাৱতে এই পাত্ৰ দুটা যেতিয়া আমি এই পাইপডালে সংযুক্ত কৰি দিছোঁ, তেতিয়া এই পাত্ৰটোৰ পৰা এইটো পাত্ৰলৈ পানীৰ প্ৰবাহ চলিব। এতিয়া কেতিয়ালৈকে চলিব? যেতিয়ালৈকে দুয়োফালৰ পানীৰ চাপ সমান নহয়। তাৰমানে এইফালে পানী বেছি হৈ থকাৰ কাৰণে ইয়াত পানীৰ চাপ বেছি হৈ আছে, আৰু এইফালে কম হৈ থকাৰ কাৰণে পানীৰ চাপ এইফালে কম হৈ আছে। আৰু দুয়োফালৰ চাপ সমান হোৱালৈকে এই পাইপডালেদি কি হৈছে? পানী ইটো মূৰৰ পৰা সিটো মূৰলৈ চলিব। বিদ্যুতৰ ক্ষেত্ৰতো ঠিক একেদৰে, বিদ্যুতৰ ক্ষেত্ৰতো সেই একেই কথা। এতিয়া এই চিত্ৰটো চোৱা, এই চিত্ৰটোত কি আছে? এইটো হৈছে এটা চাৰ্কিট আঁকি থোৱা আছে, এইকেইটা চাৰ্কিট। এই চাৰ্কিটকেইটাত কি হৈছে? বিদ্যুতৰ প্ৰবাহ ঘটি আছে আৰু এই লাইটটো জ্বলাই গৈছে এই চাৰ্কিটটোত। এতিয়া এই মূৰৰ পৰা এই মূৰলৈ প্ৰবাহ কিয় চলিছে? এই পানীত যেনেকুৱা আছিলে ঠিক ইয়াতো একেই, দুই মূৰৰ কি হৈছে? বিভৱৰ ভেদ আছে, বিভৱৰ পাৰ্থক্য আছে, মানে ভল্টেজৰ পাৰ্থক্য আছে। সেইকাৰণে সমান হোৱালৈকে এই মূৰৰ পৰা এই মূৰলৈ কিহৰ প্ৰবাহ ঘটিছে? চাৰ্জ, মানে আধানৰ সোঁত বৈছে। আমি জানো বিদ্যুৎ প্ৰবাহ আই বুলি এটা কথা আমি পাইছোঁ ন, আই ইজুকেল কি আছিলে? Q/T, মানে নিৰ্দিষ্ট সময়ত প্ৰবাহিত হোৱা আধানৰ পৰিমাণেই হৈছে প্ৰবাহ। সেই কথাটো আমি আগতে পাই আহিছোঁ। এতিয়া চোৱা, আমি ওমৰ সূত্ৰটো পাইছিলোঁ কি? যে উষ্ণতা স্থিৰ থাকিলে কোনো পৰিবাহীৰ মাজেৰে হোৱা বিদ্যুতৰ প্ৰবাহ পৰিবাহী দুই মূৰৰ বিভৱ ভেদৰ সমানুপাতিক। এতিয়া ইয়াত আমি কেইটামান কথা পাইছোঁ। আই মানে হৈছে বিদ্যুৎ প্ৰবাহ, আই আখৰটোৱে সূচোৱা হয়। ভি মানে বিদ্যুতৰ দুই মূৰৰ বিভৱ ভেদটোত কি আখৰে সূচোৱা হয়? ভি আখৰে সূচোৱা হয়। আৰু আৰ হৈছে এটা ধ্ৰুৱক, এইটো হৈছে পৰিবাহীৰ কি? ৰোধ বুলি কোৱা হয়। তাৰমানে বিদ্যুৎ প্ৰবাহ হ'বলৈ যাওঁতে এটা বাধাৰ সৃষ্টি হয়। এই যে বৰ্তনীত যিটো বাধাৰ সৃষ্টি হয়, সেই বাধাটোক কোৱা হৈছে ৰোধ।
এতিয়া কথা হ'ল কি এইটো আমি সূত্ৰৰ মতে যদি আমি গাণিতিকভাৱে প্ৰকাশ কৰোঁ তেতিয়া কি হ'ব ভি প্ৰপ'ৰ্চনেল টু আই তাৰমানে ভি সমানুপাতিক আই পাম তাৰমানে এতিয়া ভি সমানুপাতিক আই পাওঁতে ভি ইজ ইকুৱেল আই আৰ আমি লিখিব পাৰিম এতিয়া আৰটো হ'ল কি সমানুপাতিক ধ্ৰুৱক এই ইয়াত ইজ ইকুৱেলটো মানে সমান চিনটো দিয়াৰ কাৰণে কি লিখিলোঁ আৰটো লিখিলোঁ এতিয়া এই কথাটোনো আমি কেলৈ লিখিলোঁ এই কথাটো যদি তোমালোকে ভাবা আমি এটা অংকৰ যোগেদি এনেদৰে ভাবি ল'ব পাৰোঁ ধৰি লোৱা 1/2 ইজ ইকুৱেল টু 2/4 ইজ ইকুৱেল টু 4/8 ইজ ইকুৱেল 0.5 এতিয়া চোৱাচোন এটাইকেইটাৰ মান যিয়েই নাথাকক মানকেইটা এটা সমানুপাতিকভাৱে বাঢ়ি গৈছে তথাপিতো তলৰ সংখ্যাটোৱে ওপৰৰ সংখ্যাটোক হৰণ কৰি দিওঁতে মানে আমি কি পাইছোঁ 0.5 পাইছোঁ এই এনেকুৱাবিলাকক কি বুলি কোৱা হৈছে ধ্ৰুৱক এইটো হৈছে ধ্ৰুৱক এতিয়া প্ৰথম পক্ষ সমান দ্বিতীয় পক্ষ যদি লিখোঁ মানে 1=2 বুলি যদি লিখিব লগা হয় তেতিয়াহ'লে আমি স্বভাৱতে এই 0.5টোৱে পূৰণ কৰিব লাগিব 1=2 পূৰণ 0.5 তেতিয়াহে কি পামগৈ 1 ইজ ইকুৱেল 1 হৈ থাকিব মানে দুই পক্ষৰ মান সমান হৈ থাকিব সেইকাৰণে প্ৰথম পক্ষ সমান দ্বিতীয় পক্ষ লিখিবলৈ যাওঁতে মানে ওপৰটো সমান তলৰটো বুলি লিখিবলৈ যাওঁতে আমি কি কৰিব লগা হয় এই সমানুপাতিক ধ্ৰুৱকটোৱে পূৰণ কৰিব লগা হয় ঠিক একেদৰে এইটোৰ ক্ষেত্ৰতো ভি প্ৰপ'ৰ্চনেল টু আই আমি ভি ইজ ইকুৱেল আই লিখিবলৈ যোৱাৰ লগে লগেই ভি সমান আই আৰটো লিখিলোঁ এই আৰটোকে কোৱা হৈছে পৰিবাহীৰ ৰোধ এইটো কি বুলি কোৱা হৈছে পৰিবাহীৰ ইয়াতো আকৌ সেই ওমৰ সূত্ৰটোৱে লিখা আছে এই সূত্ৰটোৱে মানে সূত্ৰটো লিখিলেও আমি ইয়াৰ কেইটামান কথা জানিব লাগিব যে এই ৰাশিবিলাক যে পালোঁ ভি পালোঁ আই পালোঁ বা আৰ পালোঁ এইবিলাকৰ এটা SI একক আছে ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল ইউনিট আছে এই ইউনিটকেইটানো কি সেইকেইটা কথা আমি জানিব লাগিব এতিয়া ভি অৰ্থাৎ বিভৱ ভেদ আই মানে হৈছে কি প্ৰবাহ আৰু আৰ মানে হৈছে ৰোধ এতিয়া ইয়াত হৈছে কি এই বিভৱ ভেদৰ SI একক হৈছে ভল্ট SI একক কি ভল্ট সেইটো কথা আমি জানিব লাগিব ঠিক একেদৰে আই অৰ্থাৎ প্ৰবাহৰ SI একক হৈছে কি এম্পেয়াৰ সেইটো কথা আমি জানিব লাগিব ঠিক একেদৰে আৰৰ SI একক অৰ্থাৎ ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল ইউনিট আন্তৰ্জাতিক একক বুলি কয় অসমীয়াত কি হৈছে ওম এইটো এই ওমেগা চিনটোৰ যোগেদি প্ৰকাশ কৰা হয় এতিয়া এই কাষতে যে আছে এই চাৰ্কিটটো তোমালোকে চোৱা এতিয়া এই চাৰ্কিটটোৰ ক্ষেত্ৰত কি হৈছে আমি ওমৰ সূত্ৰ প্ৰুভৰ কাৰণে আমি এনেদৰে এটা চাৰ্কিট বনাই ল'ব পাৰোঁ এই পৰিবাহী সংযোগ কৰিছোঁ এইটো হৈছে বেটেৰী এই বেটেৰীটোৰ লগত এই পৰিবাহী সংযুক্ত কৰিছোঁ এইটো হৈছে এমিটাৰ আৰু এইটো হৈছে এইটো একচুৱেলি হেৰি বুলি কয় ৰিঅ'ষ্টেট বুলি কয় ৰিঅ'ষ্টেট মানে পৰিৱৰ্তনশীল ৰোধ ৰোধটো বেলেগ বেলেগ আমি সলাব পাৰোঁ আৰু এইটো হৈছে এইটো পৰিবাহী আকৌ এইটো মূৰত লাগিছে এতিয়া কথা হ'ল কি যেতিয়া ইয়াত প্ৰবাহ ঘটোৱা হয় তেতিয়াহ'লে ইয়াৰ প্ৰবাহৰ মানটো আমি এই এমিটাৰটোত পাই যাম আৰু এই ইয়াৰ ৰোধ ইয়াৰ কি কয় ভল্টেজটো বিভৱ ভেদটো আমি পাম কিহত এই ভল্ট মিটাৰটোত পাম এতিয়া ৰোধটো আমি বেলেগ বেলেগ কৰিলে কি হয় ভল্টটো মানে বিভৱ ভেদটো বেলেগ বেলেগ হ'ব সেইকাৰণে এইটো হৈছে পৰিৱৰ্তনশীল ৰোধ এইটো পৰিৱৰ্তনশীল ৰোধ সেইকাৰণে এইফালৰ পৰা কাৰেণ্টটো দিছোঁ এটা নিৰ্দিষ্ট হেৰিয়াত আমি ৰোধটো ৰাখি লৈছোঁ ৰাখি লৈ দি পেলাই এৰ মানটো মানে প্ৰবাহৰ মানটো লৈছোঁ আৰু এইফালে ভল্টৰ মানটো লৈছোঁ এতিয়া ভল্টক প্ৰবাহৰ V/R কৰাৰ লগে লগে আমি ৰোধটো পাই গ'লোঁ আকৌ
সেই একেটাকে আকৌ ইয়াত ৰোধটো সলাই দিছোঁ, ৰোধত এইখিনিত ৰোধৰ মানটো সলাই দিছোঁ, সলাই দি তাৰমানে এইডাল আমি টানি আনি ইমান মানত লগাই দিছোঁ, লগাই দিয়াৰ লগে লগে ৰোধটো সলনি হৈছে, সলনি হোৱাৰ লগে লগে তেতিয়াও আমি এই দুটাৰ মান লৈছোঁ, মান লওঁতেও আমি ইয়াৰ এটা বেলেগ এটা মান পাম, আৰু সেই মানটো যদি ৰিজাল্ট পাওঁ আই ইজুকেল তেতিয়াও আমি একেটাই পাম। তেনেদৰে আমি 3-4 বাৰ লৈ থাকিলে আমি ওমৰ সূত্ৰটো এই চাৰ্কিটটো এনেদৰে কৰি আমি ওমৰ সূত্ৰটো প্ৰুভ কৰিব পাৰোঁ। কিন্তু এইখিনি এটা কথা মনত ৰাখিবা, ওমৰ সূত্ৰটো কৰিবলৈ যাওঁতে তোমালোকৰ পৰীক্ষাটো কেতিয়াবা আহে, আমি সদায় এমিটাৰটো সংযোগ কৰোঁ শ্ৰেণীবদ্ধভাৱে, এইটো শ্ৰেণীবদ্ধ সজ্জাত আমি সজ্জিত কৰোঁ। কিন্তু ভল্ট মিটাৰটো সদায় কি হয়, এই যিটো পৰিৱৰ্তনশীল ৰোধ থাকে মানে ৰিঅ'ষ্টেট থাকে, এই ৰিঅ'ষ্টেটটোৰ সমান্তৰালভাৱে সজ্জিত কৰা হয়। এতিয়া শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা সম্পৰ্কেও মই পিছৰ ভিডিঅ'ত তোমালোকক ভালদৰে ক'ম। তোমালোকে ইয়ালৈ চোৱা, এইটো হৈছে কি ওমৰ সূত্ৰ অনুসৰি আমি কি পাইছিলোঁ, ভি আৰু আই পৰস্পৰ সমানুপাতিক বুলি আমি পাইছিলোঁ। এতিয়া এই ভি আৰু আইৰ সমানুপাতিক এইটো যদি আমি লেখ আঁকো, লেখ আঁকিলে এনেকুৱা এডাল লেখ পাম, এনেকুৱা এডাল লেখ পাম। এই লেখডাল এডাল তো এনেদৰে যোৱা এডাল লেখ হ'ব, এনেকুৱা এটা লেখ হ'ব। এতিয়া কথা হ'ল কি, যিহেতু এইটো ইয়াত মই লিখিয়ে দিছোঁ, যিহেতু ভি আৰু আই সমানুপাতিক, সেই লেখডালৰ সহায়ত কি কৰিব পাৰি, মূল বিন্দুটো পাৰ হৈ যোৱা এডাল সৰল ৰেখাই হ'ব। এই লেখডাল কি সদায় মূল বিন্দুৰ মাজেদি যোৱা এডাল সৰল ৰেখাই হ'ব, এডাল কেতিয়াও বক্ৰৰেখা নহয়, সেই কথাটো আমি জানিব লাগিব। আৰু লগতে এই লেখডালৰ যিটো নতি মানে শ্লোপ, নতি মানে ইংৰাজীত কি বুলি কয়, শ্লোপ। এই শ্লোপটো যিমানে কম হ'ব, মানে এইটো যেনিবা এনেদৰে গৈছে, তেতিয়াহ'লে কি হ'ব, ৰোধ কম হ'ব। তাৰমানে যিমানে শ্লোপটো কম হয় আমি সিমানেই স্বাভাৱিকতে মানুহবিলাকে বগাবলৈতো ভাল পাম। ঠিক একেদৰে এইফালে যদি শ্লোপটো কম হয় তেতিয়াহ'লে ৰোধ কম হ'ব, মানে বাধা কম হ'ব। আৰু শ্লোপটো যিমানে থিয় হ'ব সিমানে বাধা বেছি হ'ব। এইটোৰ যোগেদি আমি কি কৰিব পাৰোঁ, শ্লোপ মানে নতি ইজুকুৱেল মানে ৰোধ ইজুকুৱেল আমি কি বুলি লিখিব পাৰিম, ভি বাই আৰ ইজুকুৱেল আৰ। এই কথাটো আমি লিখাব পাৰোঁ বা এই কথাটো এনেদৰে আমি জানিব পাৰোঁ। এই লেখটোৰ পৰা আমি গম পাম যে ইয়াৰ পৰা কি গম পালোঁ, যে গতিকে আমি জানিলোঁ যে লেখ চিত্ৰডাল যিমানেই থিয় হ'ব মানে এনেকুৱা থিয় হ'ব, সিমানেই পৰিবাহীত ৰোধ বাঢ়িব, মানে বাধা বাঢ়িব, আমি থিয় ষ্টেপ এটাত বগাবলৈ কষ্ট পাম। তেনেকুৱা কথা। ইয়াত চোৱা, এই ওমৰ সূত্ৰটোৰ লগত এটা ধাৰণা আছে। এই ধাৰণাটোক সাধাৰণতে বুজিবলৈ সহজ হ'বৰ কাৰণে ইংৰাজীত কোৱা হৈছে মেজিক ট্ৰায়েংগল। কি বুলি কোৱা হৈছে, মেজিক ট্ৰায়েংগল। এই মেজিক ট্ৰায়েংগলটো যদি আমি ভালকৈ জানো, তাৰমানে এইকেইটা যদি আমি ভালকৈ জানো, ওমৰ সূত্ৰ ব্যৱহাৰ কৰি আমি গাণিতিক সমাধান কিছুমান মানে গণিত কিছুমান কৰিবলৈ সহজ পাম। এই সূত্ৰটো প্ৰয়োগ কৰি কিছুমান গণিত কৰিবলৈ সহজ পাম। এতিয়া উদাহৰণস্বৰূপে এই ট্ৰায়েংগলটোতনো কি আছে, এই একেটাই, মানে ভি ইজুকেল আই আৰ আমি পাইছোঁ আগতে। আকৌ আই ইজুকেল কি, ভি বাই আৰ, বা আৰ ইজুকেল ভি বাই আই। আমি এই তিনিটা মেজিক ট্ৰায়েংগল বুলি কয়। এইকেইটা আমি মনত ৰাখি থ'লে আমাৰ এই গণিতবিলাক কৰিবলৈ সহজ হ'ব। এতিয়া এই গণিতটো চোৱাচোন, এই গণিতটোত কি লিখা আছে, এটা বৈদ্যুতিক বাল্বৰ ৰোধ 1200 ওম। যদি বাল্বটোৰ 220 ভল্ট উৎসৰ সৈতে সংযোগ কৰা হয় তেন্তে বাল্বটোৰ মাজেৰে কিমান বিদ্যুৎ প্ৰবাহ চলিব। এইটো আমি সাধাৰণভাৱে সমাধান কৰিব পাৰোঁ এইকেইটা ব্যৱহাৰ কৰি। এতিয়া চোৱা সমাধানটোত কি আছে, দিয়া আছে বিভৱভেদ ভি ইজুকেল 220 ভল্ট, লিখিলোঁ 220 ভল্ট। ৰোধ কিমান আছে, 1200 ওম। এতিয়া আমি জানো যে আই ইজুকেল ভি বাই আৰ। এতিয়া ইয়াত আমি মানটো বহুৱাই দিলোঁ, আই মানটো বহুৱাই দিলোঁ, আই মানটো ভি আৰু আৰৰ মান বহুৱাই দিলোঁ, আই ইজুকেলটো তেতিয়া আমি পাই যাম, আই ইজুকেল 220 ডিভাইড বাই 1200 ইজুকেল 0.18
এম্পিয়াৰ কিমান হ'লগে I is equal 1/8 এম্পিয়াৰ এইটোৱে এই উত্তৰটো ইয়াৰ উত্তৰটো কি হ'লগে বাল্বটোৰ মাজেৰে 0.18 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ চলিব কি আছে উদাহৰণমূলক অংক এইবিলাক ইয়াত আছে কি এটা ইষ্টীয়ে 5 এম্পিয়াৰ প্ৰবাহ লয় যেতিয়া ইয়াৰ দুই মূৰৰ বিভৱভেদ 60 ভল্ট হয় যদিহে বিভৱভেদ 120 ভল্টলৈ বৃদ্ধি কৰা হয় তেন্তে ই কিমান প্ৰবাহ হ'ব ইয়াৰ প্ৰবাহ কিমান হ'ব এটা সমাধানটো আমি চাওঁ আমি ইয়াত দুটা ষ্টেপত কৰিব লাগিব এটা প্ৰথম ষ্টেপটো হৈছে কি প্ৰথম খোজটো হৈছে কি সমাধানত আমি কি উলিয়াম ৰোধ উলিয়াম ইয়াৰ এই ৰোধটো উলিয়াই লওঁ এই ৰোধটোৰ ক্ষেত্ৰত আমি আগতে পাইছিলোঁ এটা কি আছে ভি ইকুৱেল আমি কিমান পাইছোঁ 60 ভি ইকুৱেল টু 60 ভল্ট আমি পাইছোঁ I ইকুৱেল পাইছোঁ কি 5 এম্পিয়াৰ এতিয়া R ইকুৱেল V বাই I R পাইছোঁ এতিয়া ইয়াত 60 আৰু 5 এই মান দুটা বহুৱাই দিলোঁ বহুৱাই দিয়াৰ লগে লগে আমি কি পালোঁ 12 ওম পালোঁ এতিয়া আমি প্ৰথম ষ্টেপটোত কি পালোঁ আমি 12 ওম আমি ৰোধটো উলিয়াই ল'লোঁ এতিয়া ৰোধটো উলিয়াৰ পিছত আমি ছেকেণ্ড ষ্টেপটো দ্বিতীয় খোজত গৈছোঁ এতিয়া দ্বিতীয় খোজত চোৱা ইয়াত কি উলিয়াম আমি প্ৰবাহ উলিয়াম আৰু নতুন প্ৰবাহ আমি কিমান পাম সেইটো উলিয়াম এতিয়া নতুন প্ৰবাহৰ ক্ষেত্ৰত ভি ইকুৱেল আমি ইয়াত ধৰিম কিমান 120 ভল্টলৈ বৃদ্ধি কৰা কৈছিলে নহয় সেইকাৰণে ভি ইকুৱেল ইয়াত ধৰিলোঁ 120 ভল্ট R ইকুৱেল 12 ওম আমি 12 ওম উলিয়াই লৈছোঁ 12 ওম এই ৰোধ একেটাই থাকিব মানে 12 ওম আৰু নতুন আমি এতিয়া প্ৰবাহটো কিমান হ'বগৈ I ইকুৱেল V বাই R আমি পাইছোঁ মানকেইটা বহুৱাই দিলোঁ 120 ডিভাইড বাই 12 ইকুৱেল 10 এম্পিয়াৰ এনেদৰে আমি ইয়াৰ মান উলিয়াব পাৰোঁ এতিয়া উত্তৰটো হ'লগৈ কি ইষ্টীটোৱে 10 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ ল'ব হ'ল এনেদৰে আমি ওমৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ কিছুমান সৰু সৰু সমাধান কৰিব পাৰোঁ বা অংক কৰিব পাৰোঁ এতিয়া আমি ইতিমধ্যে ওমৰ সূত্ৰটোৰ বিষয়ে তোমালোকক ক'লোঁ কওঁতে আমি ইয়াৰ পৰা এটা সাৰাংশ পাইছোঁ সাৰ অংশটোত আমি কি পাইছোঁ যে ওমৰ সূত্ৰই কি কৰে ওমৰ সূত্ৰটো আমি কি গম পালোঁ যে ওমৰ সূত্ৰই বিভৱভেদ আৰু বিদ্যুৎ প্ৰবাহৰ মাজৰ এটা সম্পৰ্ক স্থাপন কৰে সেইটো কথা আমি গম পালোঁ এতিয়া কি হৈছে এটা নাম্বাৰ 1 যদি ৰোধ বৃদ্ধি পায় ৰোধটো বৃদ্ধি পায় তেতিয়া কি হয় বিদ্যুতৰ প্ৰবাহ কমি যায় ৰোধ বৃদ্ধি পালে বিদ্যুতৰ প্ৰবাহ কমি যায় এইটো আমি গাণিতিকভাৱে এনেদৰে ক'ব পাৰোঁ R proportional to মানে R inversely proportional to 1/I মানে যিমানে ৰোধ বাঢ়িব সিমানে প্ৰবাহ কমিব ৰোধ বাঢ়িলে বিদ্যুতৰ প্ৰবাহ কমে সেই কথাটো আমি এইটো মেথমেটিকেলি দি থৈছোঁ এনেকৈ প্ৰবাহ ক'ব পাৰি আকৌ আৰু এটা কথা আছে তোমালোকৰ পৰীক্ষাত আহিবও পাৰে যে উষ্ণতা বৃদ্ধি পালে বা পৰিস্থিতিত যেতিয়া বিদ্যুৎ প্ৰবাহ হয় প্ৰবাহ হওঁতে জেনেৰেলি বৰ্তনীত উষ্ণতা বৃদ্ধি পায়েই সেইকাৰণে উষ্ণতা বৃদ্ধি পালে ওমৰ সূত্ৰটো প্ৰযোজ্য হ'ব নে নহ'ব সঠিক মান পাম নে নাপাম উত্তৰটো হৈছে আমি নাপাবও পাৰোঁ উত্তৰটো হৈছে যে উষ্ণতা সলনি হ'লে ওমৰ সূত্ৰই সঠিকভাৱে প্ৰযোজ্য নহ'ব কিন্তু নহ'বও পাৰে মানে নহয়েই উষ্ণতা বৃদ্ধি পালে ওমৰ সূত্ৰটো সঠিকভাৱে প্ৰযোজ্য নহয় বুলি আমি ক'ব পাৰিম আৰু মই এইখিনিয়ে ক'লোঁ তোমালোকে কিতাপৰ লগত সংগতি ৰাখি পঢ়িবা আজিলৈ আহোঁ ধন্যবাদ